Okay. So নমস্কাৰ আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅলৈ আৰু আপোনালোকে চাই আছে HS Extra YouTube চেনেল। তো আজিৰ ফাৰ্ষ্ট আপডেটটো হ'ল মিষ্টাৰ JSB ৰিপৰ্ট। আপোনালোকক সকলোৱে হয়তো চিনি পায় অসমৰ এজন মক্কেল ইউটিউবাৰ মিষ্টাৰ JSB ক আপোনালোকে চিনি পাইছো। আপোনালোকে যদি ইউটিউবটো এক্টিভ আছে তেতিয়াহ'লে গম পাব যে JSB ৰ চেনেলটো হয়তো হেক হৈছে বৰ্তমান। সো আপোনালোকে যদি গম নাপায় তেতিয়াহ'লে জনাই দিছো। মানে হেক হোৱা বুলি তেওঁ এতিয়ালৈকে ঘোষণা কৰা নাই কিন্তু মই ভিডিঅ' অলপ আপলোড কৰিব পৰা নাছিলোঁ। তাতে মই সেইদিনাখন মানে একদম বহুত দুখ লাগি পেলাই মই কান্দি পেলাই এটা ভিডিঅ' বনাইছিলোঁ। তাৰপিছত লাষ্টত মানে চেনেলটো নিজে ঠিক কৰিব পাৰিলোঁ। মোৰ দাদা এজন আছিলে, ঠিক কৰিলে বাৰু। মানে একজেক্ট হেক হোৱা নাছিলে, মানে এই কিবা কিবি লিংকত ক্লিক কৰি থাকোঁতে মানে মোৰ পে লগ আউট হৈ গৈছিলে, মানে তেনেকুৱা কিছুমান। মই সেই JSB ৰ চেনেলটো মিষ্টাৰ JSB 07 বুলি যিটো আছে সেইটো মই চেক কৰিছিলোঁ। চেক কৰোঁতে তাতে এনেকুৱা ধৰণৰ কিছুমান ইণ্টাৰনেশ্যনেল এনেই উল্টা পুল্টা ভিডিঅ' কিছুমান আপলোড হৈ আছে কেইঘণ্টাৰ মূৰে মূৰে। আৰু প্ৰায় কেইদিনমান হ'ল JSB ৰ এনেকুৱা নিজা কোনো ধৰণৰ ভিডিঅ' অহা নাই চেনেলটিত। চ' এনেকুৱা লাগিছে চেনেলটি চাই কিনে সেই চেনেলটি হেক হৈছে। চ' আজিৰ নেক্সট আপডেটটো আছে মিষ্টাৰ ৰাজাৰ ওপৰত। চ' মিষ্টাৰ ৰাজাক আপোনালোক সকলোৱে চিনি পায়, অসমৰ এজন ৰ'ষ্টাৰ হয়। চ' তেখেতে ৰিচেণ্টলি এটা ভিডিঅ' আপলোড কৰিছে য'ত নেকি তেখেতে এইবুলি ঘোষণা কৰিছে যে তেখেতৰ চেনেলত আমাৰ এনেকুৱা সৰু সৰু যিবিলাক ইউটিউবাৰ আছে সেই সিহঁতৰ চেনেলবিলাক প্ৰমোশ্যন কৰিব। চ' কেনেকুৱা ধৰণে প্ৰমোশ্যন কৰিব তেখেতে এটা ভিডিঅ' বনাই কিনে কৈ দিছে, এখন ডকুমেণ্টছৰ লিংক দিছে। চ' তাত তেওঁলোকে গুগল ফৰ্মত ফিল আপ কৰিব লাগিব। কৰাৰ লগে লগে মিষ্টাৰ ৰাজাৰ টিম ইউটিউবাৰজনক কল কৰিব, কৰি কিনে তেওঁ কিছুমান এনেকুৱা ধৰণৰ পেইড প্ৰমোশ্যন কৰিব তেখেতৰ চেনেলত। চ' এইবুলি তেখেতে এটা ভিডিঅ' পাব্লিছ কৰিছে। চ' ভিডিঅ'টিৰ লিংক ডেছক্ৰিপশ্যনত আছে, আপোনালোকে যাই কিনে চাব পাৰে। ইয়াৰ পিছৰ আপডেটটো আছে অলা ক্ৰেজিৰ এজন মেম্বাৰ ৰূপজ্যোতি। চ' ৰূপজ্যোতি যিহেতু আপোনালোক সকলোৱে চিনি পায়, অসমৰ এটা কমেডি চেনেল অলা ক্ৰেজি। আপোনালোকে গম পায় যে অলা ক্ৰেজিৰ এটা অফিচিয়েল ভ্লগ চেনেল আছে আফ্ৰিকান ভালুক বুলি, যিটো নেকি বেতাল আৰু নিপুই চলায়। এতিয়া বৰ্তমান এটা নতুন আপডেটটো এইটো হ'ল যে অলা ক্ৰেজিৰ আৰু এজন যিজন মেম্বাৰ ৰূপজ্যোতি, চ' ৰূপজ্যোতিয়ে নিজৰ এটা ভ্লগ চেনেল খুলিছে। চ' তেখেতে কিহৰ কাৰণে সেই ভ্লগ চেনেলটি খুলিছে নিজেও কৈছে। চ' তেখেতে সেই কোৱা ক্লিপটো আপোনালোকক দেখাই দিছোঁ আৰু লগতে কৈ দিছোঁ তেখেতে এটা কিবা ভ্লগছ মানে ভ্লগ চেনেলটিৰ নামটো ৰাখিছে কিবা ভ্লগছ বুলি। চ' কিবা ভ্লগছ নামৰ এটা নতুন ভ্লগ চেনেল তেখেতে ক্ৰিয়েট কৰিছে। চ' আপোনালোকৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত আছে, যাই কিনে চাব পাৰে। পিছৰ আপডেটটো অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ কাৰণে এটা বহুত স্পেচিয়েল আপডেট হয়। চ' অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীত, অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত দুখন বহুত ডাঙৰ বিগ বাজেটৰ একশ্যন মুভি আহি আছে। চ' যি দুখনৰ নাম হৈছে নেকি ৰঘুপতি আৰু এখনৰ নাম হৈছে নেকি ৰাঘৱ। চ' ৰঘুপতি ফিল্মখন হ'ল অসমীয়া এজন ডাঙৰ এক্টৰ ৰবি শৰ্মাৰ, আৰু ছেকেণ্ড ফিল্মখন হ'ল ৰাঘৱখন হ'ল আৰু যতীন। এই দুখন ফিল্ম আশা কৰিছোঁ বহুত ভাল হ'ব ভৱিষ্যতত। অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ কথা ক'লোৱেই যিহেতুকে আৰু এটা আপডেট দি দিছোঁ। অহা 4 নৱেম্বৰত আমাৰ অসমৰ এক্টৰ, এতিয়া পুৰণা বিহু ভিচিডিবিলাক আছিল সেই দিনৰে এজন বহুত ফেমাছ এক্টৰৰ ফিল্ম বন্ধু, নয়ন নিলিম ডাঙৰীয়াৰ ফিল্ম বন্ধু ৰিলিজ হ'ব যাই আছে অহা 4 নৱেম্বৰত। আপোনালোকে বন্ধুখন চাব বুলি আশা থাকিল, বহুত ভাল ফিল্ম হয়, আপোনালোকে চাব বুলি আশা থাকিল। গতিকে নয়ন নিলিমৰ কথা যিহেতুকে ক'লোৱে, নয়ন নিলিমৰ নতুন ফিল্মৰ কথা। চ' নয়ন নিলিমৰ কথা আৰু এটা আপডেট দি আছোঁ। যোৱাকালি টাইম 8ৰ এটা ইণ্টাৰভিউত মানে নয়ন নিলিম আৰু syamontika শৰ্মাক একেলগে দেখা গৈছে এটা ষ্টুডিঅ'তে। আপোনালোক সকলোৱে গমে পায় যিহেতু বহু অসমীয়া মুভি জগতখনৰ একদম আগৰ যিবিলাক চিনেমা বেছিভাগতে নয়ন নিলিম আৰু syamontikai এক্টিং কৰা দেখা গৈছিল, বা নয়ন নিলিম আৰু syamontikar মানে এটা ভাল বন্ধুত্ব আছিল। এক্টিঙৰ দুনিয়াখনতে নহয়, সঁচা জীৱনতো তেওঁলোকৰ এটা ভাল বন্ধুত্ব আছিল। কিন্তু তেওঁলোকে জনোৱা মতে গম পোৱা গৈছে যে বৰ্তমান 2015ৰ পৰা নয়ন নিলিম আৰু syamontikar কোনো ধৰণৰ কণ্টেক্ট নাছিল, কোনো ধৰণৰ দেখা দেখি হোৱা নাছিল। তেওঁলোকৰ বন্ধুত্বত হয়তো কিবা এটা আউল লাগি গৈছিল। চ' যাৰ কাৰণে নেকি তেওঁলোকৰ কিবা এনেকুৱা ধৰণে অলপ বেয়া হৈছিল, বা বেয়া নহ'লেও মানে ইজনৰ সিজনৰ ওপৰত এটা জেদভাৱ সোমাই গৈছিল। চ' তেওঁলোকে 2015 চনৰ পৰা বৰ্তমান 2022 চনলৈকে 7 বছৰ তেওঁলোকৰ মাতামাত আছিল। বৰ্তমান তেওঁলোকে যোৱা কালি ইণ্টাৰভিউটোত তেওঁলোকে কৈছে যে এই 7 বছৰৰ পিছত প্ৰথমবাৰ তেওঁলোকে এতিয়া দেখা দেখি হৈছে, প্ৰথমবাৰ তেওঁলোকে ভালদৰে কথা পাতিছে। কিন্তু নয়ন নিলিমে সেই ইণ্টাৰভিউটো syamontikar চকুত হৈ ক'ব পৰা নাই। হয়তো নয়ন নিলিমৰ syamontikar প্ৰতি কিবা এটা ভাল পোৱাৰ ভাৱ আছিল, আৰু বৰ্তমান syamontikai বিয়া পাতিছে আপোনালোকে গমেই পায়। নয়ন নিলিমৰ হয়তো এতিয়াও তেওঁৰ মনত হয়তো কিবা অকণমান দুখ আছে syamontikar প্ৰতি যে নাপালে এনেকুৱা ধৰণৰ। চ' ইণ্টাৰভিউটোত নয়ন নিলিমে যিখিনি কথা কৈছে বা syamontikai যিখিনি কথা কৈছে, syamontikar অলপমান চকুটো মানে তেওঁ কান্দিও লৈছে ইণ্টাৰভিউটোৰ মাজতে, মানে বহুখিনি ইম'চনেল হোৱা দেখা গৈছে দুয়োজনকে। চ' আপোনালোকে যদি ইণ্টাৰভিউটো চোৱা নাই, ইণ্টাৰভিউটো আপোনালোকে লিংক ডেছক্ৰিপশ্যনত আছে, চাই ল'ব গোটেই ইণ্টাৰভিউটো। তাত আপোনালোকে গোটেইখিনি কথা গম পাব যে তেওঁলোকৰ কি হৈছিল বন্ধুত্বৰ মাজত, কিহৰ কাৰণে এনেকুৱা ধৰণৰ হ'ল, 7 বছৰ মাতামাতি নাই। চ' এনেকুৱা ধৰণে বহুখিনি তেওঁলোকে কথা কৈছে। লিংক ডেছক্ৰিপশ্যনত আছে ইণ্টাৰভিউটোৰ, চাই ল'ব পাৰে। আজিৰ নেক্সট আপডেট হ'ল নিপেন গোস্বামীৰ ওচৰত। চ' নিপেন গোস্বামী বুলি অসমীয়া যিজন এক্টৰজন,
সো তেখেত মৃত্যু হোৱা বুলি ইতিমধ্যে ঘোষণা হৈছিল কিছুমান নিউজ চেনেলত ৱেব পৰ্টেলত মই পাইছিলোঁ কিন্তু ভাল খবৰটো এইটোৱে যে তেখেতৰ মৃত্যু হোৱা নাই ডক্টৰে তেখেতৰ ওপৰত সম্পূৰ্ণৰূপে এটা ক্লিয়াৰিফিকেশ্যন দিছে যে বৰ্তমান নিপেন গোস্বামী ঠিকে আছে তেওঁৰ চিকিৎসা চলি আছে তেওঁ কোনো ধৰণৰ মৃত্যু হোৱা নাই গতিকে ৱেব পৰ্টেলত এইটো এটা মিছা নিউজ ওলাইছিল যে নিপেন গোস্বামীৰ মৃত্যু হৈছে নেক্সট আপডেটলৈ ইয়াৰ পিছৰ আপডেটটো আছে বিবেক ভ্লগছ নামৰ অসমীয়া ভ্লগ চেনেল এটাৰ ওপৰত সো ৰিসেন্টলি বিবেক ভ্লগছ নামৰ এটা ইউটিউব চেনেলে অসমীয়া ইউটিউব চেনেলে ক্ৰছ কৰিছে ৭,০০০ সাবস্ক্ৰাইবাৰ সো ভ্লগছলৈ মোৰ তৰফৰ পৰা আৰু আমাৰ চেনেলৰ তৰফৰ পৰা কংগ্ৰেচুলেশ্যন থাকিল তুমি আৰু আগুৱাই যোৱা আৰু ভাল ভাল এনেকুৱা ধৰণে ভ্লগ বনাই যোৱা সো আগবাঢ়িছোঁ আজি নেক্সট আপডেটলৈ সো বিকাশ চেত্ৰীৰ যাত্ৰা সংটোলৈ কোন কোনে এক্সাইটেড হৈ আছে কমেণ্ট কৰি জনাই দিব সো বিকাশ চেত্ৰীৰ যাত্ৰা সংটো জলদি আহি আছে আৰু তেখেতে এটা কথা কৈছে যে তেওঁৰ 1 মিলিয়নত আৰু এটা স্পেচিয়েল হ'ব গৈ আছে মানে তেওঁ নতুন কিবা এখন গাড়ী আহিব তেওঁৰ হেনো নেক্সট লেভেল ফেমিলিলৈ সো কি গাড়ী আহিব তেওঁ এতিয়ালৈকে ডাইৰেক্ট ক্লিয়াৰলি কোৱা নাই কিন্তু এখন তাৰমানে হেভি গাড়ী এখন আহিব বুলি তেওঁ কৈছে সো আপোনালোকে কি গাড়ী আহিব গেছ কৰক আৰু কমেণ্ট কৰি জনাই দিয়ক বাকি আজিৰ ভিডিঅ'ত এইকেইটা আপডেট আছিল যদি আপোনালোকৰ ভাল লাগিল লাইক কৰিব যদি নতুন সাবস্ক্ৰাইব কৰিব লগ পাম নতুন ভিডিঅ'ত নতুন এতিয়া হাই টিল দেন টাটা